কেতিয়াবা আমাৰ বন্ধুবৰ্গৰ মাজতে এজন এনেকুৱা থাকে মানে কি হয় অন্তৰখন ভাল কিন্তু মানে কি হয় সি মানে কেতিয়াও হাৰ নেমানে মানে এনেকুৱা ধৰণৰ মানে নাও বুৰিলেও টিঙৰ পৰা ননমা মানে এনেকুৱা কিছুমান আমাৰ মাজত কিছুমান ব্যক্তি থাকে মানে দুইজন বন্ধু মানে একদম বহি আছে বহি পেলাই ইটোৱে এটা মোবাইল চাই আছে আৰু সিটোৱে মানে এনেকৈ মানে ভাবি আছে মানে কি তেনেকৈ কৈছে তো সি কৈছে যিটো মানে কি অভাৰ স্মাৰ্ট মানে সি কৈছে মনটো কিবা দাল ভাত হৈ আছে কালিৰ পৰা সি কৈছে কি দাল ভাত মানে কামত একদম মন বহুৱা পৰা নাই মনটো কিবা দাল ভাত হৈ আছে কালিৰ পৰা দেই ই কৈছে মানে দাল ভাত নহয়ও ডাইভাৰ্ট মইতো সেইটোৱে কৈছোঁ জনাথন ছুইফ্টে কৈছিল পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা গতিকে জীৱনটোত আমি সুন্দৰকৈ আগবাঢ়িবলৈ হ'লে আমাক সুস্থ মনোৰঞ্জন লাগিবই প্ৰিয় দৰ্শক ওৱান মাইক অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম আজি মই অশোক কুমাৰ নাথে আপোনালোকক অকণমান হাঁহিৰ খোৰাক দিবলৈ চেষ্টা কৰিম এটা কাহিনী কৈছোঁ বিয়া এখনত সি মানে যিজনী ছোৱালীৰ বিয়া হ'ব সেই ছোৱালীজনীৰ আকৌ সি মোমাইকৰ ল'ৰা সি মানে কি কৰিছে বিয়াৰ কাম 3 দিনমানৰ আগৰ পৰা সি বিয়া চাম পূৰা কাম চাম কৰি আছে গতিকে বিয়াৰ দিনা কি হৈছে এই ল'ৰাজনে মানে কাৰিকৰৰ সৈতে এটা কথোপকথন হয় সি মানে ডাইৰেক্ট গৈছে গৈ পেলাই কাৰিকৰক কৈছে আৰু দাদা আপোনাৰ লিভাৰটো দিবচোন কি মানে আপুনি যে চিকেন বনাই আছে মোক আপোনাৰ অকণমান লিভাৰ দিব লিভাৰ খাই বৰ ভাল পাম মই মানে আমাৰ অসমীয়া মানুহত আমাৰ অসমীয়াসকলৰ এটা অভ্যাস আছে নহয় আপোনাৰ বুলি কোৱা মানে এইটো বৰ সজ্জনতামূলক এটা শব্দ আমি বাক্য এটাৰ মাজত মানে আপোনাৰটো লগাই দিওঁ কেতিয়াবা সেই আপোনাৰটোৱে অকণমান খেলি মেলি লগাই দিয়ে দেই তেনেকুৱা ধৰণৰ কথা গতিকে সি মানে কৈছে দাদা আপোনাৰ লিভাৰটো দিবচোন কি মানে আপুনি যে চিকেন বনাই আছে মোক আপোনাৰ অকণমান লিভাৰ দিব লিভাৰ খাই বৰ ভাল পাম মই অঁ বিয়া ঘৰত কেইবাদিনো দেখি আছোঁ কইনাৰ কি হোৱা তুমি মই আপোনাৰ কইনাৰ মোমাইকৰ ল'ৰা কি মোৰ কইনাৰ অ' ভয় খুৱাই দিবাহে তুমি বিয়া বাৰু কৰালানে নাই মই আপোনাৰ ছোৱালীজনী চাই ছোৱালীঙালী কি হ'বা কি মোৰ ছোৱালী তাৰপিছত সি আৰু 5 মিনিটমানৰ পিছত সি আকৌ আহে কাৰিকৰজনে কৈছে কি হ'ল আকৌ আহিলা যে কাৰিকৰজনে বহি আছে মানে কি হ'ল বহি পেলাই কাম চাম কৰি আছে কি হ'ল আকৌ আহিলা যে দাদা আপোনাৰ কণী এটা আমলেট কৰি দিবচোন কি যি নহওক এইবাৰ মই এটা কথোপকথন ক'ম মানে এই মানে দুজন বন্ধু কিন্তু বয়সত এজন বিৰাট বহুত ডাঙৰ আৰু এজন সৰু মানে ধৰক বন্ধুৰটো কোনো সীমা সংখ্যা নাথাকে বয়সৰ কোনো সীমাবদ্ধতা নাথাকে গতিকে আমাতকৈ বহুত জ্যেষ্ঠজনো আমাৰ বন্ধু হ'ব পাৰে আমাতকৈ সৰুজনো বন্ধু হ'ব পাৰে বাকী লগ সমনীয়াখিনিতো আমাৰ বন্ধুৱে হয় তেনেকুৱা গতিকে আজিকালি আকৌ খুব বয়সৰ পাৰ্থক্য থাকিলেহে বন্ধুবোৰ টিকে কিন্তু দেই তেনেকুৱা গতিকে সেইটো মই বিশ্বাস কৰোঁ সকলোৰে ধ্যান ধাৰণাবোৰ বেলেগ হ'ব পাৰে এতিয়া কথা হ'ল কি এই যিজন বয়সত ডাঙৰ তেওঁ মানে সেই বয়সত সৰুজনক মানে কিতাপ এখন দিলে উপন্যাস এখন দিলে পঢ়িবলৈ এতিয়া তেওঁলোকৰ মাজত যিটো কথোপকথন হৈছে সেই কথোপকথনটো আপোনালোকক শুনাবলৈ বিচাৰিছোঁ এই বয়সত ডাঙৰজনে কৈছে গোটেই কিতাপখন আণ্ডাৰলাইন কৰি পেলালি যে তোক কিতাপখন পঢ়িবলৈ দিছিলোঁ তোক এনেকৈ আগবাগ কৰিবলৈ দিয়া নাছিলোঁ নহয় আৰু এইবোৰ কি লিখিছ মন কৰিব মন নকৰিব মনোযোগেৰে পঢ়িব মনোযোগেৰে নপঢ়িব একেবাৰে নপঢ়িব হা এইবোৰ কি লিখিছ কিতাপত এই কৈছে চাওক কাইদেউ মোৰ পিছত যিসকল পাঠকে এই উপন্যাসখন পঢ়িব তেওঁলোকৰ পঢ়াত সুবিধা হ'ব ভাবিহে মই তেনেকুৱা কৰিলোঁ কিছুমান পেৰাগ্ৰাফ নপঢ়িলেও হৈ যায় গতিকে সেই পেৰাগ্ৰাফবোৰ মই কলমেৰে কাটি ওপৰত লিখি দিছোঁ একেবাৰে নপঢ়িব বৰ ভাল কৰিলি আৰু এইবোৰ কি লিখিছ 18+, 18- এইবোৰ কি লিখিছ এই কাইদেউ এইটো কথা আপুনি নিজে বুজি পাবলৈ চেষ্টা কৰক মোৰচোন বুজাবলৈ ভাষাই নাই মানে দুজন মানুহ কি কৰিছে তেওঁলোকে মানে লগ পালে দুজন মানুহ মানে বাছৰ কাৰণে ৰৈ আছিলে বাছ ষ্টপেজত ঘটিছে ঘটনাটো এজন বহুত সময় লগ আমাৰ তেনেকুৱা এটা স্বভাৱ হয় নহয় আমি থাকোঁ যে মানে ইমান সময় আমনি লাগিছে গতিকে মানে কি হয় অকণমান কথাই পাতোঁ কাষৰ মানুহজনৰ লগত গতিকে এইটো বাছ ষ্টপেজতে হওক বা যিকোনো ঠাইতে হওক আমাৰ এটা যিহেতু আমাৰ অসমীয়াসকলৰ এটা অতিথিপৰায়ণ স্বভাৱ এটা আছে গতিকে আমি কাষৰজনকে আমি অতিথি বুলি ভাবোঁ মানে গতিকে অকণমান কথোপকথন কৰিবলৈ আমি চেষ্টা কৰোঁ তেনেকুৱা ধৰণৰ ঘটনাটো গতিকে ঘটনাটো আপোনালোকক ক'ব খুজিছোঁ খুব ধুনীয়াকৈ আৰম্ভ কৰিছে ইজনো একেবাৰে গহীন হৈ আছে ইজনো গহীন যে আপুনি কি কৰে কাম কৰোঁ কি কাম কৰে ইনকাম কৰোঁ বুজিছোঁ ডাঙৰীয়া আপুনি ইনকামটো কি কাম কৰে ভাল কাম কৰি কৰোঁ গম পাইছোঁ আপুনি ভাল কামটোৱে কি কৰে ভাল কামটো কৰি পেলাওঁ আপুনি পাগল নেকি হয় তুমি আকৌ তাকে কোৱা নাই কিয় আপুনি ক'বলৈ সুবিধা দিলেহে এইবাৰ মই দুজন বন্ধুৰ মাজৰ যিটো কথোপকথন সেই কথোপকথনটো আপোনালোকক শুনাবলৈ খুজিছোঁ দুজন খুব নলেকলে লগা বন্ধু একদম খুব মানে একেবাৰে ইজনে সিজনৰ ঘৰত ভাত খোৱা এনেকুৱা আৰু দুজন বিবাহিত তেনেকুৱা গতিকে এই দুজন বন্ধুৰ মাজৰ কথোপকথন এজন আকৌ অকণমান ঠাণ্ডা প্ৰকৃতিৰ এজন আকৌ বৰ স্মাৰ্ট মানে অভাৰ স্মাৰ্ট তেনেকুৱা টাইপৰ গতিকে এই দুজন মাজৰ কথোপকথন এনেকুৱা হৈছে বুজিছনে দোস্ত ঠাণ্ডা দুজনে কৈছে আৰু বুজিছনে দোস্ত এই কাণৰ খুলুঙত চাবোনৰ পেন থাকি যায় কালি মানে অফিচত লাজে পাইছোঁ খুলুঙত পইচা ভৰাই নিদিয়ে কিয় কি মই খুলুং পালে পইচা ভৰাই দিওঁ মানে
মানে তই যে গা ধুবি গা ধোৱাৰ সময়ত তই কি কৰিবি এই কাণৰ খুলুং দুটা 5 টকীয়া কইন দুটা যে 5 টকীয়া কইন দুটা তই এনেকৈ সোমোৱাই দিবি 5 টকীয়া কইন সৰু সৰু হয় নহয় এই কাণত খলপ মাৰি ধৰিব তাৰপিছত তই গা ধুই দিবি কি তাৰপিছত তই গা ধুই দিবি তোৰ কাণো চাফা কইনো চাফা তোৰ কাণত চাবোনৰ ফেনো নাথাকে গতিকে কাণো চাফা কইনো চাফা কাম হৈ গ'ল সিজন মানুহে কৈছে বাহ তই কিন্তু বেষ্ট টেলেণ্টেড মেন দে তোৰ ঘনীয়েও কয় এইবাৰ মই আপোনালোকক এটা কাহিনী ক'ব খুজিছোঁ কাহিনীটো অকণমান প্ৰতীকধৰ্মী গতিকে আমাৰ মাজত তেনেকুৱা ধৰণৰ কিছুমান মানুহ থাকে যাৰ কিবা এটা বিষয়ত ধৰক প্ৰতিভা নাথাকে কিন্তু সেই বিষয়টোত লাগি থাকে গতিকে এটা আচলতে এটা খুব এটা ভাল কথা নহয় আচলতে আমাৰ যিটো প্ৰতিভা যিটো বিষয়ত আমাৰ প্ৰতিভা আছে সেই প্ৰতিভা থকা বিষয়টোতে আমি আচলতে নিজকে উৎসৰ্গা কৰিব লাগে গতিকে আমাৰ এনেধৰণৰ মানুহ আছে যি ধৰক মই সৰু এটা এক্সাম্পল দিছোঁ এনেকুৱা ধৰক তেওঁৰ গানৰ ক্ষেত্ৰত হয়তো কোনো প্ৰতিভা নাই কিন্তু তেওঁ গানৰ ক্ষেত্ৰত লাগি আছে আৰু এনেকুৱা হৈছে কি যে আৰু কেনেকুৱা হৈছে ধৰক ছ'চিয়েল মিডিয়াতে তেওঁ এনেকুৱা হৈ গ'ল যে সকলোৱে হাঁহি ফূৰ্তি কৰিয়ে কিবা কিবি লাইক চাইক দি পেলাই একেবাৰে সাংঘাতিক তেওঁক জনপ্ৰিয় কৰি পেলালে মানে গতিকে তেনেকুৱা এজন মানুহৰ কাহিনী মই ক'ব খুজিছোঁ তেওঁক মানে কোৰাছ এটা লিখিবলৈ দায়িত্ব দিলে গতিকে তেওঁ কোৰাছটো কেনেদৰে লিখিছিল সেই কোৰাছটো মই আপোনালোকৰ মাজত ব্যক্ত কৰিব খুজিছোঁ তেওঁ মানে এনেকৈ লিখিছে দেজি নাই নাই আমি আগুৱাই যাওঁ দলে 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 দেজি নাই নাই আমি আগুৱাই যাওঁ দলে 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 মানে লিৰিকটো এনেকুৱা দে জি নাই নাই মানে আমি আগুৱাই যাওঁ দলে 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 আগুৱাই যাওঁ আকৌ কৈছোঁ দেজি নাই নাই আমি আগুৱাই যাওঁ দলে 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 আশা আকাংক্ষাৰ সেউজ পথাৰত ধান ছটিয়াই দিম দলে 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 তেওঁৰ মতে মানে কেইবাজনো মানুহ যিহেতু কোৰাছটো যিহেতু বহুতেই গাই থাকিব ন গতিকে এই মানে ধান যে সিঁচি দিয়াটো মানে সকলোৱে এনেকৈ বাওঁহাতে দেখাব লাগিব বাওঁহাতে আশা আকাংক্ষাৰ সেউজ পথাৰত ধান ছটিয়াই দিম দলে 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 দেজি নাই নাই আমি আগুৱাই যাওঁ দলে 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 কুকুৰৰ মেকুৰীৰ খাদ্য আনি কুকুৰক দিম দলে 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 মেকুৰীৰ খাদ্য আনি কুকুৰক দিম দলে 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 দেজি নাই নাই আমি আগুৱাই যাওঁ দলে 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 কে হোৱা দেজি নাই নাই আমি হুৱাকে দিম দলে 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 দেজি নাই নাই আমি আগুৱাই যাওঁ দলে 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 মানে মাতটো কপাই দিছে আৰু গতিকে মই ক'ব খুজিছোঁ যে অল্প বিদ্যা ভয়ংকৰী গতিকে এনে কিছুমানৰ হাতত যদি মানে আমাৰ সংগীতটো পৰে গতিকে সংগীতৰ অৱস্থা কি হ'ব পাৰে গতিকে এই মানে কথাখিনিৰ জৰিয়তে আপোনালোকক মই জনাবলৈ মানে ভাল পালোঁ প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় অকণমান মনোৰঞ্জন পাইছে মই আশা কৰিছোঁ তেনেকৈ এইবাৰ মই আপোনালোকক এটা কাহিনী ক'ম দুজন মানে বৰা আৰু শইকীয়া মই নামকেইটা নকওঁ বৰা আৰু শইকীয়া তেওঁলোকে মানে বহুত দিনৰ মূৰত লগ পায় গতিকে তেওঁলোকৰ মাজৰ যিটো কথোপকথন সেই কথোপকথনটোত মই আপোনালোকৰ আগত মই বিনিময় কৰিব খুজিছোঁ বৰা মানে অকণমান খুব এক্সাইটেড হৈ যায় মানে বৰাই মানে বন্ধু বৰ্গক লগ পালে মানে খুব এক্সাইটেড হৈ যায় আৰু শইকীয়া মানে অকণমান ঠাণ্ডা প্ৰকৃতিৰ এতিয়া মানে শইকীয়া মানে বৰাক দেখাৰ পিছত বৰা আৰে শইকীয়াচোন ক'ৰ পৰা ইমান দিনৰ মূৰত হাগক মানে হাগ কৰকহে আচ্ছা 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 কওকচোন ল'ৰা ছোৱালী কিমান আপোনাৰ ল'ৰা 4টা ছোৱালী 6জনী আপোনাৰ মোৰ ল'ৰা 6টা ছোৱালী 4জনী বা সমানচোন তেন্তে আকৌ হাগক বহুত দিনৰ মূৰত তেওঁলোকে কি কৰিব এটা পাৰ্টি এটা এটেণ্ড কৰিব গতিকে সেই পাৰ্টিলৈ আকৌ বৰাও আহিব গতিকে শইকীয়াই তেওঁৰ পত্নীৰ সৈতে যিটো কথোপকথন হৈছে সেই কথোপকথনটো আপোনালোকক ক'ব খুজিছোঁ শইকীয়াই কৈছে হেৰি নহয় শুনা এই যে বৰা বহুত বছৰৰ মূৰত তোমাক লগ পালে তোমাক হাগিবলৈ তুমি কিন্তু একদম নাহাগিবা কি কথা কৈছা মানে এই যে মই তোমাক কালি কৈছিলোঁ যে বৰা এই বহুত দিনৰ মূৰত লগ পালে বহুত দিনৰ মূৰত বন্ধুবিলাকক লগ পালে বৰ এক্সাইটেড হৈ যায় গতিকে বৰাই তোমাক লগ পালেই তোমাক হাগ কৰিবলৈ খুজিব তুমি কিন্তু একদম হাগ নকৰিবা কি হ'ল মাতবোল বন্ধ হৈ গ'ল যে ঘনীয়ে কৈছে সেইটো সময়ত দেখা যাব আজিকালিচোন বহুত দিনৰ পিছত লগ পালে হাগেই তেনেকৈ